নমস্কাৰ প্ৰিয় বন্ধুসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি এষ্ট্ৰলজি সম্বন্ধে বিভিন্ন বিষয়ে আলোচনা কৰোঁ। আহক তেন্তে জানি লওঁ 10 জানুৱাৰী চন্দ্ৰগ্ৰহণ কোন 5টা ৰাশি ভাগ্যশালী ৰূপে পৰিগণিত হৈছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আহিব লগা সময় এই ৰাশিবোৰৰ কাৰণে বিশেষ শুভফলদায়ক হ'ব তথা সফলতা প্ৰাপ্তিৰ পিনে আগবাঢ়িব। লগতে ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি হ'ব। আপোনালোকৰ যথেষ্ট বিত্তীয় লাভ হ'ব তথা আয় বৃদ্ধি হ'ব। আৰ্থিক ৰূপে আপোনালোকে যথেষ্ট মজবুত হ'ব। আপোনালোকৰ কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে বছ তথা আপোনালোকৰ সহকৰ্মীৰ পৰা বিশেষ শুভফল পাব। লগতে বৈবাহিক জীৱন সুখ শান্তিত কটাব পাৰিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে তথা ব্যৱসায়ত যিহেতু ব্যৱসায় বাণিজ্য উন্নতি হ'ব, গতিকে আপোনালোকৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। লগতে প্ৰেমিক প্ৰেমিকাসকলে সঁচা প্ৰেম লাভ কৰিব। মুঠতে চাবলৈ গ'লে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনালোকৰ জীৱনত ভালদৰে পৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোক লাভান্বিত হ'ব। এই 5টা ভাগ্যশালী ৰাশি হৈছে মেষ, সিংহ, কন্যা, মিথুন আৰু কুম্ভ ৰাশি। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।